এইটা চাওক মানৱ মূৰ্তি চাৰে 8টা বাজিলে মানে 8:25 মানে চাৰে 8টাই আৰু বসন্তীখন ইফালে কাষত দেখি ৰাখি থৈ দিছোঁ ই আহি অজয় মানে হাৰামজাদে হাঁহি আছে ই বিশেষ একো নাই বেলেগ মানে কি হ'ল বেলেগ দিনৰ নিচিনা ইয়াক আজিও ৰখি আছোঁ ই কয় কি প্ৰত্যেক সদায় ইয়াৰ এটাই বাহানা চলাটো আৰু লং পেণ্টটো পিন্ধা আছে তুমি বেলেগ নিপিন্ধা নেকি আৰু নাই মই বেলেগ নিপিন্ধো কিন্তু ধৈৰ্যৰ ফল মিঠা ধৈৰ্য তই আপি নহয় তো এতিয়া ধৈৰ্য ধৰি যাক পাক লগি একো নাই চলি যাব মানে এই ৰাক্সা পা যাম এতিয়া বেলেগ নহয় আমি ক'ত যাম আজি পাঠশালা অভিমুখে আগমন এতিয়া গতিকে ৰাতি হৈছে বেছি এতিয়া লেকচাৰ মাৰি টাইম বৰবাদ নকৰোঁ বলক আমি ভিডিঅ'টো একদম আগবাঢ়াই লৈ যাওঁ আৰু পাঠশালা যাই থাকোঁ ৰাসত কি আছে চাই আহোঁ পাঠশালা গেট মজা বনাইছে ন জয় বল হাইডতটো পাৰ হৈ লওঁ আগতে হেলমেট চেলমেট নাই ধৰে নেকি ধৰলে আমাৰ উপায় নাই আৰু এতিয়া আনলোৱেতো দে আৰু পইচা আছে নে নাই তোৰ লগত নাই ভাই ৰাখিম দে হ'ব দে আৰু 1500 কিবা এটা দিম আৰু আহিলোৱেতো উপায় নাই আৰু সেইটো দিব না নিবা দিব দে আমাৰ ছাৰে আছে যেতিয়া কথা নাই বেয়া নহয় তই ড্ৰাইভাৰ মই ভাল ড্ৰাইভাৰ মই ভালেই আগৰ পৰা ড্ৰাইভাৰ বুলি ক'লে আছে এটা মানুহক লগি মনত পৰে কেনে ৰাহুলক লগি এই মানুহৰ ভিৰ দেখছ না আৰু মানুহ এবাৰছে আৰু মানুহৰ ভিৰটো বাদ দি ৰাস্তাৰ কাষে কাষে গেট কেইখন চা না মজা বনাইছে দে মজা বনাইছে এইবাৰে বহুত গেট দিছে কিন্তু না এইবাৰ গেট বেছিকৈ আছে এইবাৰে গেট বেছি ভালো লাগছে এইফালে চাওক এই মন্দিৰটো এইফালে তাৰা লাগি আছে না তাৰৰ মাজত থকা ফিল হৈ আছে কেনে আকাশে যাবি এতিয়া তোক দেখে আছো না মন্দিৰটো চাওক এইটো এইটো ৰাম মন্দিৰৰ নিচিনা বনাইছে না লাগে ঠিক তেনেকুৱাই লাগিছে আৰু কথাখিনি নহ'লে ইফালে ফাংচন চলি আছে আৰু ইফালে আহি মূৰ্তিবিলাক অলপ চাই লওঁ কি মূৰ্তি আছে বলা আছে অলপ মূৰ্তি চাই লওঁ কি আছে এফালে ৰাম বনাই দিছে এই পিছৰ ফালে দেখা পাইছে ৰামৰ মূৰ্তিটো সেইটোত মানে ফটো চটো অলপ উঠিলোঁ আৰু এই মানুহ উঠি আছে বহুত ফটো চটোবিলাক উঠি আছে তাৰ মাজতে অলপ লাজকে হ'লেও দুটামান ফটো উঠিছে আৰু এইফালে চাওক চন্দ্ৰযান विक्रम लैंडर सफल लैंड कर चुका है सॉफ्ट लैंडिंग हो चुकी है चांद पर लैंडिंग বিক্রম যখন চাঁদে নামে তখন সেখানে সবেক্ষণ মিষ্টি আলো ফোটার কিছু পরে বিক্রমের দরজা খুলে তার পেট থেকে বেরিয়ে আসে কোথাও
দেখছা তোকতে বিক্ৰম লেণ্ডাৰে কেনেকৈ মানে চন্দ্ৰযানত বস্তু দেখাই দিলোঁ চন্দ্ৰত আহি কেনে চালোঁ তো ইবাৰ যদি আৰু সূৰ্য সূৰ্য কোনোবাই যায় না তোক দেখাই আছোঁ আনি আৰু এটা ডেঞ্চাৰ বস্তু দেখাই আছোঁ তোক এইফালে এই পিছৰ ফালে যাই চা মদাহী বাগাতে পৰি আছে নাই বাগাতে পৰি আছে আইকনিক থাকে এলাওলা নহয় আইকনিক ফুল দেখো তোর নলেজ আছে কিছু না আছে আছে হ্যাঁ? সাইকেল চলাই আছে ইফালে এক্সপো চলি আছে আৰু এক্সপোত আগতে পিছত সোমাম আমি আগতে চেৰকি তেৰকি এইবিলাক চাই আহোঁ ডাইনোসর এইটা চাওক মানৱ মূৰ্তি এই আরাম হয়েছে হইল না মানৱ মূৰ্তি মানে আছে কি অলপ নাই মানুহ এটাই মূৰ্তি হেন হৈ আছে আৰু মানে কেনে চকু ৰখু মানে মিলিয়ে থাকবো চেখি টাইম মানে জ্ঞানে থাকিব লাগিব আৰু এটাই মানে একদম ধৰে আছে বাইকখন দেখাই আছো ইয়াৰ পৰা শিকিব লাগিব Yani antum sebutan syahbat dalam syahbat syahbat rahim. Segenasa antum syahbat syahbat. किस्मत का खेल है चलिए टगर साहब हाँ अरे वाह हाँ भैया देखिएगा सामने हमारा इंशाल्लाह এইফালে হাঁহ মুৰ্গীৰ খেল চলি আছে भाई जो हमारा पायलट है ना बड़ा मुश्किल এক্সপো দি অলপ ঘূৰি আহিলোঁ কিনা পইচা পাতিটো নাইয়ে নাইয়ে। আৰু ইফালে গৈছোঁ সিফালেদি ওলছোঁ সিফালেদি সোমাইছোঁ ইফালেদি ওলছোঁ এয়া আৰু অজৰ মানে গাড়ী চাড়ী দেখি লোভ লাগি গৈছে ইয়াত টিকট লয় বোলে 30 টকা টিকট এটা ললো দিয়ক গাইছ এইটো কিবা লাইট চাইট বুলি ভাবি লাইছিলোঁ পিছত এই অজয় ক'লাক কিবা বোলে চিকাৰে টিকট ইয়াৰে ভিতৰত আছে মালটো পাঠশালাৰাক চালোঁ দিয়ক গাইছ ভালে লাগিল আৰু ঘূৰি ফুৰি মানে অলপ মানুহ কম যেন লাগি আছে অন্দাৰটো বহুত বেছি হয় আৰু ৰাখোঁ আজি 10 নম্বৰ দিনে যিয়ে নহওক চাই ভাল লাগছে এই অজয় মানে কি ক'ম আৰু ইয়াক ঘূৰি ফুৰি ইয়াৰ অৱস্থা নাই এই পিছৰ ফালে সি বহি আছে অলপ ৰেষ্ট লৈ বোলে ভিডিঅ'টো চাই কেনে পালে জনাব আৰু ভাল লাগিলে লাইক কৰিব চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ সকলোকে বাই বাই